নমস্কাৰ সকলো অসমবাসীকে মই বাণী গগৈ স্বাগতম জনাইছোঁ। আজি মোৰ পুনৰ এটি ভিডিঅ' লৈ আশা কৰোঁ সকলো ভালে আছে, আমিও ভালে আছোঁ। আৰু আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 7ৰ অসম জাতীয় বিদ্যালয়ৰ ন্যাসৰ এটি বৰ সুন্দৰ কবিতা। আৰু এই কবিতাটি আবৃত্তি কৰিবলৈও ভাল, অকণমান দীঘল হয় বাৰু, কিন্তু আবৃত্তি কৰিবলৈ ভাল হয় কবিতাটি। মই আজি আপোনালোকৰ আগত এই কবিতাটি আবৃত্তি কৰিবলৈ অকণমান চেষ্টা কৰিছোঁ। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। কুমপুৰ সপোন ভূতৰ পোৱালি। মা, মই সপোনত দেখিলোঁ দুটা ভূতৰ পোৱালি, আৰু দুজনী নাক জিলিকা, চকু টেলেকা, টিলিকা টিলিকা, পিলিকা পিলিকা যখিনী ছোৱালী। এটা কলা এটা বগা নাঙঠ পিঙঠ ভূত, কথা পাতে তাকুত ধাকুত কুত। এটাই ক'লে পুত পুত পুত, ইটোৱে মা নাক জোকাৰি ক'লে ধুত ধুত। মা, দেখিবলৈ এনে ভাল ভূত পোৱালীৰ নাচ, কিবা কিবি গান গাই ফুচ ফুচ ফাচ, মনে মনে কাম কৰে খোচ খাচ খাচ। এংকুৰ বেংকুৰ কৰি যায় লৰি লৰি, যখিনীহঁতক নচুৱাই চলিত ধৰি ধৰি। যখিনীহঁতে নেপেলালে একেলগে ভৰি, চৰ খোৱা যখিনীয়ে নাচে কঁকাল ভাঙি। কুটুক কুটুক ঘুটুক কৰি ভূত পোৱালি জাপ মাৰি, ভেঙুৰা ভেঙুৰিকৈ নাচে ঠেংটো দাঙি দাঙি। মা, তই যে কওঁ ভূতে বোলে মানুহ ধৰি খায়, পুখুৰীলৈ নি ভৰিকেইটা ওপৰ কৰি গুজি গুজি মূৰটো হেনো এহাত বোকাত সোমাই। কতা মা, মোক দেখোন সিহঁত দুটাই একোকে কৰা নাই। কতা মোৰ ওচৰ চাপিবলৈ সিহঁতে দেখোন অলপকেই সাহেই কৰা নাই। ভয় কৰা ল'ৰাকহে মা ভূতে ধৰি কিলাই, মা মোৰ হ'লে ভূতলৈ ভয় নাই। যখিনীৰে হাতত ধৰি সিহঁত আছিল ঘূৰি, দুয়োটাৰে কাণ দুখন দিলোঁ মুচৰি। দীঘল কাণত মুচৰি মা লাগে বৰ ভাল, সিহঁত দুটাই চিঞৰ সোধাই লগাই তাল ফাল। বিচাৰি ফুৰা ভূত পোৱালি মা যেতিয়া পালোঁ, এৰা এৰি নাই পুতলা থকা আলমাৰিটোত আনি থলোঁ সোমাই। তাৰ পিছত তই মাতোতে উঠিলোঁ সাৰ পাই, মা মোৰ হ'লে অকণমানো ভূতলৈ ভয় নাই। কবিতাটোৰ কবি জ্যোতিপ্ৰসাদ আগৰৱালা। আপোনালোকে দেখিলে কুমপুৰ সপোন ভূত পোৱালি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটি খুব সুন্দৰ কবিতা। মই আপোনালোকৰ আগত আবৃত্তি কৰিবলৈ আচলতে চেষ্টাহে কৰিলোঁ, বৰ ভালদৰে আবৃত্তি কৰিব নোৱাৰোঁ, তথাপিতো মোৰ আবৃত্তি কৰিবলৈ খুব ভাল লাগে, চেষ্টা কৰোঁ যিমান পাৰোঁ। কেনে হ'ল জনাব আপোনালোকে। আজিলৈ আহিছোঁ তেনেহ'লে, ধন্যবাদ। নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। জয় আই অসম।